গুড মৰ্ণিং গাইজ আজি হৈছে ছানডে এয়া ৰাতিপুৱাৰ এয়া এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ আজি একদম ব্ৰেড টোষ্ট কণীত লেটিয়াই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে সময় থাকে আপোনালোকৰ আৰু এটা কথা আৰু আজিৰ পৰা এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত ব্ৰেকফাষ্ট হৈ গ'ল তাৰপিছত দুপৰীয়া এয়া আজি একদম মাছ বিলাহী টেঙা এনেকৈ খাবলৈ মন গৈছে এনেকুৱা ধৰণৰ মাছৰ টেঙা এতিয়া বনাম আৰু এয়া ভাত দুপৰীয়া এইখিনি কৰাৰ পিছত আৰু চাওঁ ইভিনিং যদি কিবা দেখুৱাব পাৰোঁ গুড মৰ্ণিং গাইজ আজি একচুৱেলি গুড মৰ্ণিং নহয় এতিয়া গুড আফটাৰনুন কিন্তু আজি হৈছে সোমবাৰ যোৱাকালি আৰু মই একদম ব্লগ কৰিব নোৱাৰিলোঁ বহুত কামৰ প্ৰেছাৰ আৰু আজি হৈছে মানডে গতিকে আজি একদম চিম্পল থেকেৰা টেঙা দি বৰভাজি টেঙা এনেকুৱা আলু ভাজি বৰভাজি চিম্পল আৰু এয়া হৈছে ইভিনিং সময়ত সেইখিনি হৈ গ'ল দুপৰীয়া ইভিনিং সময়ত অকণমান চিকেনৰ কি দি মোগলাই পৰাঠা এনেকুৱা বনাইছোঁ আৰু ৰাতিৰ কাৰণে ভাবিলোঁ কি বনাওঁ একদম বঢ়িয়া পিঁয়াজৰ এনেকুৱা ধৰণৰ একদম কাৰী এটা আৰু লগতে পৰাঠা এনেকুৱা বনালোঁ গুড মৰ্ণিং গাইজ আজি হৈছে টিউজডে আৰু এয়া ৰাতিপুৱাই আজি আকৌ চাহ খোৱাৰ পিছত ব্ৰেকফাষ্ট এইবিলাক ল'ব নোৱাৰিলোঁ দুপৰীয়া এয়া মাহৰ দালি বনাইছোঁ আৰু আজি হঠাতে এনেকুৱা ধৰণৰ বতৰটো কৰিলে দেখিছেনে একদম ঠাণ্ডা হৈ গ'ল খুব ধুনীয়া বৰষুণ আহিব যেনিবা এনেকুৱা আৰু বৰষুণ এজাক আহিলে ভালেই হ'ব আৰু আজি একদম চিম্পল সেনেকুৱা আলু ভাজি মাহৰ দালি আৰু লগতে চাওঁ কিবা আৰু কৰিব পাৰোঁ নেকি আৰু এইখিনি কৰি পেলাই আৰু বৰষুণডাল আহিছে নহয় খুব ভাল লাগে মোৰ বৰষুণ আহিলে বাহিৰত গৈ পেলাই এয়া দেখুৱাই আছোঁ আপোনালোকক আৰু গৈ পেলাই মই সদায় বৰষুণ আহিলে বেলকনিত যাওঁ বেলকনিত গৈ পেলাই এনেকৈ দেখাওঁ আৰু এয়া দুপৰীয়া সাজত একদম আলু ভাজি আৰু এনেকুৱা আৰু অৰ্ডাৰবিলাক থাকে যে বহুত দিগদাৰ মোৰ সেইকাৰণে এইখিনি আৰু পাপৰ ভাজিছোঁ আৰু ইভিনিং সময়ত এয়া দেখিছেনে এতিয়া অকণমান আহিছোঁ মন্দিৰত আহিছিলোঁ বজাৰত তাতে মন্দিৰ এটা আছে উজান বজাৰৰ খুব ভাল লাগিছে বজাৰ কৰিলোঁ মন্দিৰত আহিলোঁ আহি পেলাই এয়া ঘৰ বুলি আহি আছোঁ হেই গাইজ গুড ইভিনিং আৰু এয়া অলপ আগতে বজাৰৰ পৰা আহিলোঁ তাৰপিছত আকৌ ৰিম্বৰ লগত দেখুৱালোঁ অকণমান সি আজিৰ দিনটো একো খোৱা নাই বেয়াও লাগি আছে কিবা এটা হৈছে আৰু সেয়া এতিয়া আকৌ ভাত বনাব যাওঁ গৰম দিনকেইটা খুবেই বেয়া লাগে তথাপিতো বেয়াটো মানে গৰম লাগে কাৰণে বেয়া লাগে খানা বনাই বহুত ভাল পাওঁ কিন্তু গৰমৰ কাৰণে ইমান দিগদাৰী হৈ যায় আৰু তথাপিতো উপায় নাই বনাবই লাগিব আমি যিহেতু মানে মাইকী মানুহৰ যিটো আৰু উপায় নাই সেয়া এতিয়া যাওঁ আৰু আজি ইয়াতে সামৰিছোঁ চাওঁ আকৌ যদি কিবা স্পেচিয়েল বনাওঁ তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অ'কে